নমস্কাৰ, মই কুসুম কৈলাশ। সৰ্বপ্ৰথমে সমূহ অসমবাসী ৰাইজৰ শ্ৰী চৰণত মই সেৱা জনাইছোঁ আৰু শ্ৰদ্ধা জনাইছোঁ। আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ। মোৰ এটা নতুন গীত বহুদিনৰ বিৰতিৰ পিছত আপোনালোকৰ শ্ৰী চৰণত আগবঢ়াব খুজিছোঁ। আৰু গীতটিৰ নাম হৈছে আলসুৱা। আৰু এই গীতটি মোৰ অতিকে মৰমৰ ভাইটি চিৰণ মহন্ত এই গীতটিৰ সংগীত ব্যৱস্থাপনা কৰিছে। আৰু গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে আমাৰ অতিকে শ্ৰদ্ধাৰ ককাইদেউ দিগন্ত বৰদলৈ। আৰু গীতটিৰ আৱহংগীত আৰু মোৰ অতিকে মৰমৰ ভণ্টি নীলাক্ষী নেওগ। আৰু তাই যথেষ্ট এই গীতটিত মোৰ সৈতে সহযোগ কৰিছে। গতিকেলৈ শুনিবলৈ নাপাহৰিব। গীতটিৰ নাম হৈছে আলসুৱা। আৰু গীতটিৰ অহা মংগলবাৰে আপোনালোকৰ লৈ এই গীতটি আগবঢ়াই দিম। আৰু মোৰ চেনেল কুসুম কৈলাশ ৱৰ্ল্ড। আৰু গতিকে যিসকলে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেখেতলোকে মোৰ এই চেনেলটি ছাবস্ক্ৰাইব কৰিব, কুসুম কৈলাশ ৱৰ্ল্ড। আৰু বেল আইকনটি দবাই দিব। আৰু হৃদয়ত পুনৰবাৰ সকলোকে মোৰ ফালৰ পৰা বহু আন্তৰিক ওলগ জনালোঁ। ধন্যবাদ।